নমস্কাৰ বন্ধুসকল, মই ৰাজীৱ কুমাৰ ৰায় আৰ কে চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, আমাৰ ঘৰত কুকুৰা এজনীয়ে কণী পাৰিছে। সকলোৱে জানে যে কুকুৰাৰ কণীটো গোল থাকে, বগা থাকে, জাষ্ট এইটো ধৰণৰ। মই কেলৈ বনাইছোঁ আপোনালোকে চাই বুজি পোৱা নাই। এইটো কণী দেখিছেনে আপোনালোকে? এইটোতো চবেই দেখিছে, ময়ো দেখিছোঁ, আপোনালোকে দেখিছে। কিন্তু আপুনি ধৰক মছলা আনিলে নাই, এনেকা কণী কেতিয়াবা দেখিছেনে বাৰু? এইটো আপোনালোকক বিশ্বাস হোৱা নাই চাগে, মোকো বিশ্বাস নাই হোৱা, কিন্তু মই আৰু প্ৰুভ কৰি দেখুৱাই দিম আপোনাক যে এইটো কণীয়ে হয় বুলি। তেতিয়াহ'লে বলক চাওঁ অলপ। আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক, আৰু এটা লগতে এইটো কণী লৈ আহিছোঁ। নিশ্চয় জানে এইটো কণী নহয়, শিলগুটি। ইয়াৰ দ্বাৰাই গম পাম আমি কণী হয় নহয়। যে কণী মানে ধৰক কণীটো ভিতৰ ফালে দেখি শিলগুটিটো ভিতৰত নেদেখি হয় নাই। তেতিয়াহ'লে বলক আমি কণীটো লৈ চাওঁ। এইটো চাওক, ইয়াত মই আনিছোঁ দুটা কণী। এইটো ধৰক নৰ্মেল কুকুৰাই কণী দিছে। আপোনাৰ এইটো হ'ল এটা কণী, এইটো হ'ল। এইটো প্ৰুফ কেনেকৈ কৰিম যে কণী হয় নহয়। তেতিয়াহ'লে আমি দেখুৱাম কুকুৰাৰ কণী। আমাৰ ইয়াত আছে দুবিধ, যে এইটো এটা হ'ল, এইটো এটা হ'ল, এইটো এটা। এইটোতো যেনিবা চবেই জানে এইটো কুকুৰা কণী নহয়। এইটো আমাৰ হ'ল লোকেল কুকুৰা কণী, আৰু এইটো লোকেল কুকুৰা কণী। ইয়াক যে আমি কেনেকৈ চাম লোকেল কুকুৰাৰ কণী হয় নহয়। কণী মানে আৰু আণ্ডা। এইটো কাৰণে এই আণ্ডাটোক আমি দেখুৱাম যে কেনেকৈ চাম। এইটো আপোনালোকক এনেকৈ দেখুৱালেতো আপোনালোকে বিশ্বাস নকৰিবও পাৰে যে এইটো আমাৰ কুকুৰাৰ কণী হয় নহয়। আপুনি দেখাত লাগিছে জানো? অলপ ওচৰলৈ দেখুৱাই দিলে বেছি ভাল হ'ব আমাৰ দৰ্শকসকলে চাই। এইটো আমাৰ হৈ গ'ল তিনিওটা আছে। ধৰি লওঁ আমি ইয়াকো কণী বুলিয়ে ধৰি লৈছোঁ। ইয়াকো তিনিওটাকে থৈ আমি কণী বুলিয়ে ধৰি লৈছোঁ। ধৰক প্ৰথম কোনটোক চাওঁ? আমাক এতিয়া প্ৰথমতে লাগিব আমাক মোবাইল এটা। আমাক এইটো হয় নহয়, ইয়াক প্ৰুফ কৰিবলৈ আমাক মোবাইল লাগিব। মোবাইলৰ পোহৰত আপুনি চব দেখা পাব, হয়নে? পোহৰ হ'লে আপুনি আপোনাৰ শিলগুটিৰ ভিতৰেদি পোহৰটো নাযায়, বা মই কিবা আৰ্ট কৰি দিলোঁ, সেইটো দেখিছে আপোনালোকে যে এইটো পোহৰৰ আগততো হাৰি নাযায়। তো আপোনাৰ ওচৰত মই দেখাব চেষ্টা কৰিছোঁ। এইটো আমাৰ মোবাইল হ'ল। মোবাইলটোক টৰ্চ লাইট ব্যৱহাৰ কৰিছোঁ। আমি প্ৰথমতে দেখুৱাম আমাৰ এইটো ধৰি লওক কণী হয়নে। আপোনালোকে গম পাব যে এইটো হয় নহয়। আণ্ডাটো এইটো চাওক, আপোনালোকে নিশ্চয় দেখিছে। এনেকৈ পোহৰত দিলে আপুনি এবাৰ চাব, পোহৰত দিলে এই আমাৰ ভিতৰ ফালেদি পোহৰটো পাৰ হৈ আহিছে, হয়নে? এইটো হৈ গ'ল আমাৰ লোকেল কুকুৰাৰ কণী। এইটো আমাৰ লোকেলে ধৰিব পাৰি। এইটো চাওক, শিলগুটিটোৰ ভিতৰেদি আমাৰ পোহৰটো পাৰ হৈ অহা নাই, হয়নে বাৰু? আপোনালোকে দেখিছে। আৰু আমি নেক্সট চাম আমাৰ এই সৰু আণ্ডাটো। এইটো আমাৰ কুকুৰাটো এনেকৈ আছে, যিটো কুকুৰাই এনেকুৱা কণী পাৰিছে, কুকুৰাটো এনেকৈ আছে। মই কুকুৰাটোকো দেখুৱাম আপোনাক। এইটো চাওক, হয়নে? আপোনালোকে নিশ্চয় দেখিছে। এইটো যদি শিলগুটি থকা হ'লে আপোনাৰ ভিতৰ ফালেদি নেদেখিলে হয়। এই কুকুৰাটো পোৱালি ওলাবনে নাই আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। তেতিয়াহ'লে আমি কুকুৰাটোকো দেখুৱাম এতিয়া অলপ দেৰি পিছত। মই প্ৰথমবাৰ চাওঁতে মোকো বিশ্বাস হোৱা নাছিলে যে আমাৰ এইটো কুকুৰাৰ কণী দিছে। গঁৰালত চাইহে বিশ্বাস লাগিছে যে এইটো কুকুৰাৰ কণী হয়। বহুত আচৰিতজনক কুকুৰাৰ কণী। আপোনালোকে কোনোবাই যদি দেখিছে বা দেখা নাই, নিশ্চয় কমেণ্ট কৰি সুধিব মোক। বলক তেতিয়াহ'লে আমাৰ কুকুৰাজনীলৈ অলপ চাওঁ। কুকুৰাটোনো কেনেকুৱা আণ্ডা দিছে সেইটোকে অলপ দেখুৱাম কুকুৰাজনীলৈ। বলক। সেই অদ্ভুত আণ্ডা দিয়া কুকুৰাজনী এইটোৱে হয়। আপোনালোকে চাওক, ভৰি ইয়াৰ ঠেংকেইটাও বহুত চুটি চুটি। সৰু থাকোঁতেতো আৰু চুটি চাপৰ আছিলে, এতিয়া অলপ ডাঙৰ হ'ল বুলি এনেকুৱা দেখি আৰু এই দুজনী বগা কুকুৰা দেখিছে, সেই ডাঙৰ আণ্ডাটো এই দুজনীৰ ভিতৰত ডাঙৰ এইটো কুকুৰাই হয়। দুটা বগা দেখিছে, পিছৰটোৱে দিছে ডাঙৰ গোলটো, আৰু সেই সৰুটো দেখিছে নহয়,
এই সৰুটোৱে এইটো সৰু কুকুৰাজনীয়ে দিছে আমাৰ এই বেকেটোৱা আণ্ডাটো। আপোনালোকে দেখিলে কুকুৰাজনীক দেখুৱালোঁ।